গোলাঘাট চহৰৰ নিকটৱৰ্তী কমাৰবন্ধাত শুক্ৰবাৰে নিশা এক ভয়ংকৰ কাণ্ড সংঘটিত হয়। কমাৰবন্ধাৰ বামুণগাঁৱত মহেন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিয়ে নিজৰ শাহু, পত্নীৰ ভাগিন আৰু ওচৰ চুবুৰীয়া এজন ব্যক্তিক দাৰে ঘপিয়াই হত্যাৰ প্ৰচেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোত অভিযুক্ত মহেন্দ্ৰ শইকীয়া নিজেও আহত হয় বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি দীৰ্ঘদিন ধৰি পত্নী ভাৰতী শইকীয়াৰ সৈতে কমাৰবন্ধাৰ ৰাইডঙীয়া বামুণগাঁৱৰ নিবাসী মহেন্দ্ৰ শইকীয়াৰ কাজিয়াত লিপ্ত হৈ আহিছে। ঘৰুৱা অশান্তিৰ পৰা অতিষ্ঠ হৈ একেখন গাঁৱৰে নিজ বায়েকৰ ঘৰত আশ্ৰয় লৈ আছিল মহেন্দ্ৰ শইকীয়াৰ পত্নীয়ে। বিগত কেইবাদিনো ধৰি মহেন্দ্ৰ শইকীয়াই পত্নীক ঘৰলৈ নিবলৈ চেষ্টা কৰিছিল যদিও সুৰাপাৰী স্বামীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা ভাৰতীয়ে যাবলৈ মান্তি হোৱা নাছিল। তেওঁ মহেন্দ্ৰৰ পৰা পুনৰ কাজিয়া পেচাল নকৰাৰ প্ৰতিশ্ৰুতি বিচাৰিছিল যদিও মহেন্দ্ৰই তেনে কোনো প্ৰতিশ্ৰুতি নিদিয়াত স্বামীৰ লগত যাবলৈ অমান্তি হৈছিল। এই কথা সহিব নোৱাৰি শুক্ৰবাৰে সন্ধিয়া এখন নগা দা লৈ অতৰ্কিতে পত্নীৰ বায়েকৰ ঘৰত প্ৰৱেশ কৰি নিজ শাহু ভনী শইকীয়া, ওচৰ চুবুৰীয়া বুলু ৰাভা আৰু বাই শাহুৰ পুত্ৰ ৰিংকু বৰাক ডিঙি আৰু ভৰিত বিভিন্ন অংশত ঘপিয়াই আহত কৰে সুৰাপায়ী মহেন্দ্ৰ শইকীয়াই। উক্ত ঘটনাৰ বিষয়ে টলকিবই নোৱাৰি ঘৰৰ ভিতৰৰ পৰা ওলাই আহে মহেন্দ্ৰৰ পত্নী আৰু বাই শাহু। ঘটনাস্থলীত আহি উপস্থিত হয় ওচৰ চুবুৰীয়া ৰাইজ। ততালিকে ৰাইজে মহেন্দ্ৰৰ হাতৰ পৰা দাখন কঢ়াৰ চেষ্টা কৰোঁতে মহেন্দ্ৰও আঘাতপ্ৰাপ্ত হয়। শেষত ৰাইজে মহেন্দ্ৰক কাষৰে এজোপা গছত বান্ধি থয় আৰু তিনি আহতক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পাছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ মহেন্দ্ৰক কৰায়ত্ব কৰাৰ লগতে আহতসকলক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। পাছত শাহু ভনী শইকীয়া আৰু চুবুৰীয়া বুলু ৰাভাৰ অৱস্থা সংকটজনক হোৱাত তিনিওকে চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে কৈ থওঁ নতুন আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।